ও দোকানীদার কেন আছো? শিকর এটা লাগছিল যে চিকৰটো নাই বেছি এটামান আছে নেকি? এটা আছে দিয়া অলপ সোনকালে দিলে হ'ব নেকি? ক'ৰবাত যাই আছা নেকি? যাই আছো আগত যাম অলপ সোনকালে। বাকী খা খবৰ ভাল? খবৰটো এনে ভালেই। এই এটা চিকৰে আছে এটাই নীলদা অঁ কি খবৰ ভাল না? আছো বাৰু। চিকৰে লাগছিল 10 টকা চিকৰটা দিছোন অলপ সোনকালে যাব লগা হৈছে। লেঠা লাগি গ'ল নহয়, চিকৰে আছে এটা। এই মানুহজন আহিলে হয় নেকি? এতিয়া কি কৰোঁ? চিকৰটো মোৰ লাগব, মোক দি পইচা কিমান থাকে মই দি আছো। মোৰ লাগব পইচা আৰু পইচা কিমান মানে কি, অলপ আগত আহিল কিবা কৰে, আপোনালোকে মিলাই লওক না বস্তুটো। দাদা আপুনি হেৰি আপুনি বেলেগ দোকানৰ পৰা লৈ লওক, চিকৰটো মোৰ লাগব এতিয়া। মই বেলেগৰ পৰা আপুনি ল'ব পাৰে, মই বেলেগত যাম, মোৰ সোনকালে মোৰে লাগব। আপুনি দাদাগিৰি দেখাই আছে নেকি? দাদাগিৰি কিয় কথা কৈ আছে? দাদাগিৰি আপুনি বেলেগৰ পৰা লৈ লওক, মোৰ ইয়াৰে বাসিন্দা হয়, মোৰ ঘৰৰ কাষতে। ইয়াৰ বাসিন্দাৰ ঘণ্টি মোক দেখালে লাভ নাই ভাই, মই ফৰেনাৰ পৰা আহে নাই, মই ইয়াৰে হওঁ। চিকৰটো যেনে তেনে মোৰ লাগব, পইচা কিমান লাগে তোক মই দি আছো। পইচাটো 10 টকা হয়, সেইটো কথা নাই, মানে মিলাই ল'লেই হ'ল। দামটো 10 টকা হয়। 10 টকা আপুনি 50 টকা দি আছো, 50 টকা দিওঁ, 50 টকা লওক, চিকৰটো মোক দি দিয়ক। মই 60 টকা দিম, কিয় পইচা দে কি হেৰি দে কৈ আছা, গমন দে কৈ আছা। মই 60 টকা দিম, 50 টকা দিব পাৰো, মই 60 টকাতে ল'ম। কি আৰু মোৰ লাগে বস্তু আপোনাৰ কি মই ইয়াৰে হয়, গম পাইছে নে নাই? মোৰ লগত দাদাগিৰি দেখাই আছে নেকি? এই চিকৰ লৈ কিনে তুই ইয়াৰ পৰা যাব নোৱাৰিবি। কি কৰিব আপুনি? আপুনি মোক কি কৰিব কওক? পইচাৰ গৰম দেখাইছে তই। মই পইচাটো গৰম মই দেখাইছো। 50 টকা কৈছো, 60 টকা কৈছা। 60 টকা আপুনি কিয়? মই 10 টকাৰ বস্তু আপুনি 50 টকা কিয় ক'লে? মই 100 টকা দিম তাক। মই 200 টকা দিম। নীলদা এটা চিকৰ লৈ লাগব নালাগে মানে। নাই লাগব, সি মই আগত আহিছো না, মোক দিব লাগিব। সি ক'ৰ পৰা আহিছে, আহি কিনে ক'লে হ'ব নেকি তাৰ লাগে তাৰ লাগে? দা আপুনি চুপ থাকক। নীলদা কি কৈছো, মোৰ অলপ সোনকালে যাব লগা আছে, মোক চিকৰটো মোক দি তুই 300 টকা দি আছো। ইয়াৰ পৰা 300 মই টকা। বেলেগত যাম, মোৰ 400 দিলে হ'ব। 400 দি দিম, মোক দিয়ক। নীলদা তই কি কৰিবি ক? নাই মই কি মানে এইটো 10 টকা একচুৱেলি দাম, আপোনালোকে যদি মিলাই ল'ব পাৰে লৈ লওক। সি ক'ৰ পৰা আহিছে তাক কি মানে? এজনে লৈ লওক, এজনে লৈ কিনে মই য'ৰ পৰাই আহো সেইটো কথা নহয়, মই আগত আহিছো, মোৰ লাগব আৰু। চিকৰটো যেনে তেনে মই ল'ম, তই কেনেকৈ ল চাম নহয় মই। 450 টকা দিম। 450 টকা, মই 500 টকা দিম। নীলদা লাষ্ট কৈছো, মই 550 টকা দিম, চিকৰটো মোক দি দিয়ক। 550 টকা ইমান পইচাৰ গৰম? পইচা গৰম নাই, মই লাগবই এইটোৱে। ল ভাই, আপুনি লৈ ল'ব, লৈ লওক, অসুবিধা নাই। ল ল কৈ ল। মাজত মই একো নকওঁ, আপোনালোকে মিলাই ল'লে হ'ল বস্তু। মোৰ 10 টকাটো ঘূৰাই দিলে হ'ল, নালগে লৈ যা। পইচা ল, চিকৰটো মোক দি। এই 10 টকা আপোনাৰ। হ'ব হ'ব, লৈ যা ভাই, চিকৰ খা তই। 550 টকা ল আৰু চিকৰটো মোক দিয় নীলদা। এই এটা চিকৰ লাগব ভাই, পইচা কি কথা আছে, মোৰ খাব লাগে এতিয়া আৰু। হ'ব চিকৰেটো খাবি, অমৃত তৰা নাখাবি না। যা, হ'ব ভাই। চিকৰটো আৰু নাই নাই যদি আৰু কি মই যাওঁ। শুনক মানে কথাটো হ'ল কি, আপুনি আগত আহিছে আহক। মানে কিছুমান এনেকুৱা কাষ্টমাৰ মই জিন্দগীত দেখা নাই, বুজি পাইছেনে? চাওকচোন আপোনাৰ সন্মুখত কি বিহেভটো কৰিলে। মই 10 টকা দিম, আৰু 50 টকা লাগে, 100 টকা দিব। হয় একচুৱেলি আমাৰ কি হ'ল, আমাৰ 10 টকাই দাম হয়, আমি বেছি খোজা নাই। ঠিকে আছে, আপোনাৰ লাভ লাগি কেনে আমি বেছি লৈ ল'লো আৰু কি কৰিম। ঠিকে আছে। এতিয়া কথা হ'ল, আপোনাক এটা কাম কৰিছোঁ, এই 50 টকাটো আপুনি লওক। নালগে নেকি? নহয় আপুনি আগত আহিছিল নহয়, আপুনি নাপালে বস্তুটো। হ'ব দে। 50 টকাটো লৈ কিনে আপুনি বেলেগত 5টা চিগাৰেট লৈ লওক, আপোনাৰে লাভ হ'ব। হ'ব বেয়া নাপাব দা, আহো তেনেহ'লে। কিছুমান মানুহৰ কি মানে এই বেছি পইচাৰ গৰম য'তে ত'তে দেখায় ন, এইটোতো প্ৰব্লেম আজিকালি। তাৰ কাৰণে আজিকালি সাধাৰণ মানুহৰ প্ৰব্লেমেই হৈছে। সেইটোৱে। বজাৰত গ'লে এইবিলাক সৰু সুৰা হয়, আপুনি বেয়া নাপাব কিন্তু। নাই বেয়া নাপাব। ঠিকে থাকক দাদা। ঠিক আছে। এটা চিকত 500 টকা পাইছিলোঁ হা, জিন্দগীত এনেকুৱা কাষ্টমাৰ দেখা নাই মই। মোৰে হৈছে ভাল লাভ হৈছে মোৰ।